নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আমি ক্লাছ 10ৰ শক্তিৰ উৎসসমূহ এই পাঠটোৰ পৰা আগৰ পৰীক্ষাবিলাকত মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্নসমূহৰ বিষয়ে প্ৰশ্নৰ উত্তৰৰ সৈতে আলোচনা কৰিম। আৰু আগৰ আমি লেচন কেইটামানৰ আমি প্ৰশ্নটো কৰিছোঁ। যদি আপোনালোকে চোৱা নাই মই লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আৰু এই লেচনটোৰ পৰা কি কি প্ৰশ্ন এতিয়ালৈকে আহিছে 2015 চনৰ পৰা 20 চনলৈকে মেট্ৰিকত কি প্ৰশ্ন আহিছে আমি সবিশেষ আলোচনা কৰিম। প্ৰথমে আমি 2020 চনৰ প্ৰশ্নখন লৈছোঁ। এই প্ৰশ্নখনত এটা প্ৰশ্ন আহিছে, শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে? তাৰপিছত আহিছে কিয় পাৰে বা নোৱাৰে। তাৰপিছত মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা। তো এই প্ৰশ্নটো 3 নম্বৰৰ প্ৰশ্ন আহিছিলে। তো ইয়াৰ উত্তৰটো হ'ব প্ৰদূষণমুক্ত হ'ব পাৰেনে? এইটো উত্তৰ হ'ব হয়। শক্তিৰ উৎস প্ৰদূষণমুক্ত হ'ব পাৰে, যেনে সৌৰ কুকাৰ, সৌৰ শক্তি, সৌৰ পানী উৎপাদক আৰু সৌৰকোষ ব্যৱহাৰ কৰা হয়, কিন্তু বায়ু প্ৰদূষণ নহয়। মানে এইবিলাক প্ৰদূষণ নোহোৱাকৈ আমি শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰিব পাৰোঁ। পিছৰ টুকুৰাৰ উত্তৰটো হ'ব মহাসমুদ্ৰৰ পৰা পাব পৰা দুটা শক্তি সীমাবদ্ধতা হ'ল শক্তি উৎপাদন কৰিব পৰা যথোপযুক্ত বা উপযুক্ত ঠাইৰ পৰিমাণ অতি কম। তাৰপিছত হ'ব উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম। এইটো ইয়াৰ উত্তৰ হ'ব। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে, 2 নম্বৰ প্ৰশ্নটো হৈছে ইন্ধন দহনৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব ইন্ধনৰ ফলত হোৱা এটা অসুবিধা তলত উল্লেখ কৰা হ'ল। এইটো হৈছে এইবিলাক ইন্ধন দহন কৰিলে উৎপন্ন হোৱা, এইটো ইন্ধন আচলতে জীৱাশ্ম ইন্ধন হ'ব লাগিছিলে প্ৰশ্নটো। দহনৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড এবিধ সেউজগৃহ গেছ বায়ুমণ্ডলত যাৰ মাত্ৰাধিক উপস্থিতিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। এইটো আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব। তাৰপিছত আমি এইকেইটা আছে আমাৰ 20 চনৰ প্ৰশ্ন, আৰু এই লেচনটোৰ পৰা প্ৰায় 4 নম্বৰ প্ৰশ্ন আহে। তাৰপিছত আমি নেক্সট প্ৰশ্নটো লৈছোঁ, এখন 19 চনৰ প্ৰশ্ন। ইয়াৰ প্ৰথম প্ৰশ্নটো লৈছোঁ, এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ কি কি? তাৰপিছত দিছে তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তো ইয়াৰ উত্তৰটো হ'ব আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ হৈছে ই প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে। 2 নম্বৰ হৈছে ই সহজ উপলব্ধ। 3 নম্বৰ হ'ল ই মিতব্যয়ী, আৰু 4 নম্বৰটো হ'ল ইয়াৰ সঞ্চয় আৰু পৰিবহণ সহজলভ্য, আৰু 5 নম্বৰটো হ'ল ই পৰিৱেশ প্ৰদূষণ নহয়। আৰু এই গোটেইকেইটা যদি গুণ থাকে তেনেহ'লে আমি তাক এটা ভাল শক্তিৰ উৎস বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ হ'ব দুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হ'ল কয়লা আৰু পেট্ৰলিয়াম। মানে ক্ষয়িষ্ণু মানে যিবিলাক ক্ষয় হৈ শেষ হৈ যাব। মানে আমি যদি ক'বলৈ যাওঁ তেনেহ'লে অনৱীকৰণযোগ্য শক্তিৰ উৎস। তাৰপিছত জীৱাশ্ম ইন্ধন হোৱাৰ বাবে ইহঁতৰ উৎপত্তি হ'বলৈ বহু হাজাৰ বছৰৰ প্ৰয়োজন। তাৰোপৰি এবাৰ ব্যৱহাৰৰ পিছত এইবোৰ নিঃশেষ হৈ যায়। তাৰপিছৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা জীৱভৰৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। ইয়াত আমাক কেইটামান অপশ্যন দিছে, খৰি দিছে, নিউক্লিয়াৰ শক্তি দিছে, গোবৰ গেছ দিছে, কয়লা দিছে। তো ইয়াৰ গোটেইকেইটাৰ ভিতৰত কোনটো জীৱভৰৰ শক্তিৰ উৎস নহয়? তো ইয়াৰ পৰা আমাৰ উত্তৰটো হ'ব এইটো নিউক্লিয়াৰ শক্তিটো ইয়াৰ আনচাৰ হ'ব। তাৰপিছত প্ৰশ্নত আমি 18 চনৰ প্ৰশ্ন এখন লৈছোঁ। ইয়াত এটা প্ৰশ্ন আহিছিলে তলৰ কোনটো সৌৰশক্তিৰ আধাৰিত নহয়? মানে কোনটো সৌৰশক্তিৰ লগত কোনো ইয়াৰ অপশ্যনসমূহ দিছে জৈৱ উপাদান, তাৰপিছত নিউক্লিয়াৰ শক্তি, ভূতাপীয় শক্তি আৰু বায়ু শক্তি। ইয়াৰ ভিতৰত আমাৰ নিউক্লিয়াৰ শক্তিটো সৌৰশক্তিৰ লগত সম্পৰ্ক নাই। তাৰপিছত প্ৰশ্নটো আহিছিলে এই চনটোত 18 চনত আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়? এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা অসুবিধাৰ বিষয়ে আলোচনা কৰা। তো ইয়াৰ উত্তৰটো হ'ব আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কাৰণ পৰম্পৰাগত শক্তিৰ উৎস যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি নৱীকৰণ নহয়। এই উৎস সীমিত হোৱাৰ হেতুকে ইয়াৰ ভাণ্ডাৰ শেষ হৈ যাব। তাৰপিছত হ'ব অপৰম্পৰাগত শক্তিৰ দুটা উৎসৰ নাম হ'ল সৌৰশক্তি আৰু নিউক্লিয়াৰ শক্তি। তাৰপিছত ইয়াৰ দুটা অসুবিধা হ'ল অনৱীকৰণ শক্তি, মানে যদি আমি
এই যোনবিলাক আমি তাৰপিছত এটা হ'ব অনবীকৰণ শক্তি উৎস আৰু 2 নম্বৰটো হ'ল প্ৰদূষণৰ মাত্ৰা কম এইটো সুবিধা এই যোনবিলাক আমি অপৰম্পৰাগত শক্তিৰ উৎস ব্যৱহাৰ কৰোঁ ইয়াৰ দুটা সুবিধাৰ কথা কৈছে তো সুবিধা হ'ব এইবিলাক অনবীকৰণ শক্তিৰ উৎস মানে ইহঁত শেষ হৈ নাযায় আমি যেতিয়াই লাগে তেতিয়া আমি ইয়াক আকৌ পুনৰ ব্যৱহাৰ কৰি থাকিব পাৰোঁ আৰু প্ৰদূষণৰ মাত্ৰাটো কম এইটো ইয়াৰ হ'ব সুবিধা তাৰপিছত আমি 17 চনৰ প্ৰশ্নখনলৈ আহোঁ 17 চনত কি প্ৰশ্ন আহিছিলে তো ইয়াৰ এটা প্ৰশ্ন আহিছিলে তলৰ কোনটো নবীকৰণ শক্তিৰ উৎস নহয় বুলি সুধিছে মানে যাক আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰোঁ তো তাৰ ভিতৰত আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব জীৱাশ্ম ইন্ধন তাৰপিছত আহিছিলে জীৱাশ্মজাত ইন্ধনবিলাক কি এইবিলাক ইন্ধন দহনৰ ফলত হোৱা অসুবিধাৰ এটা উল্লেখ কৰা তো ইয়াৰ উত্তৰ হ'ব নিযুত বছৰ ধৰি উদ্ভিদ তথা প্ৰাণীৰ মৃতদেহ ভূগৰ্ভস্থ হৈ চাপ আৰু তাপৰ প্ৰভাৱত ইয়াৰ পৰা উৎপন্ন হোৱা ইন্ধনক জীৱাশ্ম ইন্ধন বোলে যেনে কয়লা আৰু পেট্ৰলিয়াম এই ইন্ধনসমূহ অনবীকৰণ হোৱাৰ হেতুকে অতিশয় সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰা উচিত এইবিলাক ইন্ধন দহনৰ ফলত হোৱা এটা অসুবিধা হ'ল এইবিলাক ইন্ধন দহন কৰিলে উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড এবিধ সেউজগৃহ গেছ আৰু বায়ুমণ্ডলত যাৰ অতিমাত্ৰাৰ উপস্থিতিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰে এইখিনি আছে 17 চনত অহা প্ৰশ্ন নেক্সট আমি 16 চনত এই লেচনটোৰ পৰা কি প্ৰশ্ন আহিছে সেই বিষয়ে আলোচনা কৰোঁ ইয়াত এটা প্ৰশ্ন আহিছিলে 1 নম্বৰীয়া প্ৰশ্ন এটা তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস নহয় বুলি কৈছে তো ইয়াৰ উত্তৰ হ'ব নিউক্লিয়াৰ শক্তি পৰম্পৰাগত শক্তিৰ উৎস নহয় নেক্সট প্ৰশ্নটো আহিছিলে সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি যিকোনো দুটাৰ সীমাবদ্ধতা উল্লেখ কৰা তো ইয়াৰ উত্তৰটো হৈছে সমুদ্ৰৰ পৰা উৎপন্ন হোৱা শক্তিৰ উৎসসমূহ হৈছে জোৱাৰ ভাটাৰ শক্তি তৰংগ শক্তি তাৰপিছত মহাসামুদ্ৰিক তাপীয় শক্তি আৰু ইয়াৰ সীমাবদ্ধতা হ'ল ইয়াৰে যিকোনো এটা শক্তি জোৱাৰ ভাটা শক্তিৰ সীমাবদ্ধতা হ'ল মানে যিকোনো এটাৰ বিষয়ে আমি লিখিছোঁ জোৱাৰ ভাটা শক্তিৰ সীমাবদ্ধতা হ'ল এনে শক্তি উৎপন্ন কৰিবৰ বাবে উপযুক্ত ঠাইৰ পৰিমাণ অতি কম লগতে উৎপন্ন শক্তিৰ পৰিমাণো কম নেক্সট আমি 15 চনৰ প্ৰশ্নখন লৈছোঁ 15 চনত আহিছিলে শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা মানে দুইটাৰ মাজত আমি পাৰ্থক্য তো ইয়াৰ উত্তৰটো হ'ব সৌৰ শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা হ'ল জীৱাশ্ম ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস আনহাতে সৌৰ শক্তি নবীকৰণযোগ্য শক্তিৰ উৎস তাৰ পিছৰটো হ'ব জীৱাশ্মজাত ইন্ধনৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত হয় আনহাতে সৌৰ শক্তিৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত নহয় তো তুলনা কৰিবলৈ কৈছে মানে ইয়াত আমাৰ পাৰ্থক্য আমি লিখিছোঁ তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ যিকোনো এটা চমুটিক লিখা আমাক ইয়াত চমুটোকা আহিছিলে এটা আহিছিলে জলশক্তি প্ৰকল্প আমাক যিকোনো এটা লিখিবলৈ আহিছিলে আমি যিকোনো এটা লিখিলে হ'ব তো ইয়াত হ'ব জলশক্তি প্ৰকল্পত অৰ্ধগামী প্ৰাণীৰ স্থিতি শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় যিহেতু স্থিৰ শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি জলপ্ৰপাতৰ সংখ্যা কম গতিকে জলশক্তি প্ৰকল্পসমূহ নদীবান্ধৰ সৈতে জড়িত নেক্সটটো হৈছে আমাৰ সোলাৰ কুকাৰৰ বিষয়ে আহিছিল সোলাৰ কুকাৰ হৈছে সৌৰ শক্তি সঞ্চয় কৰি ৰন্ধন ক্ৰিয়াত ব্যৱহাৰ কৰা এবিধ সঁজুলি দাপোনৰ ব্যৱহাৰে সৌৰ ৰশ্মিক অভিসাৰী কৰি সোলাৰ কুকাৰত উষ্ণতা বৃদ্ধি কৰিব পাৰি সৌৰ সোলাৰবোৰ কাঁচৰ পাতেৰে ঢাকি ৰখা হয় তো এইকেইটা আছে আমাৰ চমুটোকা তো এই লেচনটোৰ পৰা অহা প্ৰশ্ন এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক ধন্যবাদ